Hello dear learners, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক ভালে আছে আজি আমি এই ভিডিঅ'ত টেন্সৰ বিষয়ে আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ এটা বিশেষ টপিকস হৈছে টেন্স আৰু টেন্সৰ যোগেদি আমি বাক্য গঠন কৰোঁ টেন্সটো বহুত বিশেষ গুৰুত্বপূৰ্ণ এটা টপিক আজি আমি টেন্সৰ বিষয়ে আলোচনা কৰিম কৰি আপোনালোকে চাই থাকিব ভিডিঅ'টো মনোকল টেন্স মানে কি এটা টেন্স অসমীয়াত কোৱা হয় কাল বুলি ইয়াতে মই কেইটামান বাক্য লিখিছো আপোনালোকে মন কৰিব প্ৰথমটো বাক্য চাওক ইয়াত লিখিছো I go to school অৰ্থাৎ মই স্কুললৈ যাওঁ তাৰ পিছতটো লিখিছো I went to school মই স্কুললৈ গৈছিলো তাৰ পিছৰ বাক্যটো আছে I shall go to school অৰ্থাৎ মই স্কুললৈ যাম এই তিনটা বাক্য যদি আপোনালোকে ভালকে মন কৰে ইয়াত যে মেন ভাৰ্ব হয় মেন যেটো কাম হয় হে কামটো হৈছে যোৱা কাম কলৈ গৈ আছো স্কুললৈ এটা যোৱা কাম মানে ইয়াত কাম কৰিছে এই ভাৰ্বটোৱে এটো হল গো আৰু গৰ এটো হল মেন ভাৰ্ব হয় প্ৰেজেন্ট ফৰ্মত আছে আৰু ইয়াৰ যেটো পাষ্ট ফৰ্মৰ যেটো ৰূপ অতীতৰ যেটো ৰূপ হেটো হল went এটা প্ৰথমটো আছিল I go to school মই স্কুললৈ যাওঁ এটা এই বাক্যটোত বৰ্তমান সময়ৰ কথা কৈছে যে মই স্কুললৈ যাওঁ বা দৈনন্দিন জীৱনত যে আমি স্কুললৈ গৈ থাকো বা ষ্টুডেন্ট এজন স্কুললৈ গৈ থাকে বা কিবা কাম কৰি থাকে হেতুৰ কথাই কৈছে কামটো শেষ হৈছে নে হোৱা নাই কেতিয়া যায় এই কথাটো ইয়াত উল্লেখ নাই কিন্তু এটা কথা আমি গম পাওঁ যে বৰ্তমান সময়ত যায় কিন্তু ইয়াত যদি আমি চাও I went to school ইয়াত কিন্তু স্পষ্টকৈ লিখা আছে যে মই স্কুললৈ went গৰ past form মই স্কুললৈ গৈছিলো মানে যোৱা কামটো কেতিয়া পাই হৈ গৈছে পাৰ হৈ গৈছে সময়টো আৰু লাষ্টৰটো চালে I shall go to school অৰ্থাৎ মই স্কুললৈ যাম ইয়াত কৈছে কামটো স্কুললৈ যোৱা কামটো হোৱা নাই স্কুললৈ যাম মানে এটো ভৱিষ্যতত হ'ব গতিকে তিনটা বাক্যৰ পৰা আমি গম পালো যে ইয়াতে সময় যেটো আছে যোৱা কাম যেটো আছে হে কামটো আমি তিনটা ভাগত ভাগ কৰা হৈছে বা তিনটা সময়ৰ কথা ইয়াত কোৱা হৈছে প্ৰথমটো হল বৰ্তমানৰ কথা কোৱা হৈছে মই স্কুললৈ যাওঁ তাৰ পিছৰটো পাষ্টৰ কথা কোৱা হৈছে অতীতৰ কথা স্কুললৈ গৈছিলো তাৰ পিছৰটো লাষ্টৰটো হৈছে ভৱিষ্যতলৈ যাম গতিকে এই তিনটা বাক্যৰ পৰা আমি গম পাওঁ যে ইয়াত তিনটা সময়ৰ কথা কৈছে তেনেকে ভাৰ্বৰ সময়ৰ ওপৰত ভাৰ্বে যে কাম কৰে সেই কামৰ সময়ৰ ওপৰত বা ভাৰ্বটোৱে কেতিয়া কাম কৰে সেই সময়টো হৈছে টেন্স বা কাল ভাৰ্ব এটাই বা ক্ৰিয়া এটাই কামটো কেতিয়া সম্পাদন কৰে সেই সময়টো হৈছে এই সময়টোকে কোৱা হয় টেন্স বুলি ভাৰ্ব বুলি কাল বুলি এসা মই ডেফিনেশন লিখিছো ডেফিনেশন 1 অৰ্থাৎ মই দুটা ডেফিনেশন ইয়াত লিখিছো প্ৰথমটো হল সাধাৰণতে ক্ৰিয়াৰ সময়কে টেন্স বুলি কোৱা হয় অৰ্থাৎ কাম এটা হৈ গল বা কাম এটা কেতিয়া হয় তাৰ সময়টো কেতিয়া হৈছে বা কেতিয়া হ'ব কাম কৰাৰ সময়টো হৈছে টেন্স বা কাল এৰ হল ডেফিনেশন 1 আছিল একদম সহজ যে কাম ক্ৰিয়াটা সম্পাদন যেতিয়া হয় বা হ'ব কেতিয়া হ'ব বা কেতিয়া হয় বা কেতিয়া হৈছিল টাইমটো কি হে টাইমটো হৈছে টেন্স তাৰ পিছত ডেফিনেশন দুই নম্বৰ ডেফিনেশন চাওক যে চাব ইয়াতে ভাৰ্বৰ যে ৰূপৰ দ্বাৰা কোনো এটা কাম কোন সময়ত হয় হৈছিল বা হ'ব বুজায় তাকে টেন্স বোলে ভাৰ্বৰ যে ৰূপৰ দ্বাৰা কোনো এটা কাম কোন সময়ত হয় হৈছিল বা হ'ব বুজায় তাকে টেন্স বোলে চাওক ভাৰ্বৰ যে ৰূপৰ দ্বাৰা চাওক ওপৰত বাক্যটা মেন ভাৰ্ব আছিল বাক্যটোত গটো হল ইয়াৰ মেন যেটো ৰূপ প্ৰেজেন্ট ৰূপ আৰু ইয়াৰ পাষ্ট ৰূপটো হৈছে went গতিকে আৰু ফিউচাৰ ৰূপটো বুলি ক'লে shall আহি গল shallটো ফিউচাৰ বুজাইছে ফিউচাৰ বুলি ক'লে এক্সট্ৰা কোনো ধৰণৰ ৰূপ নাথাকে shall বা will থাকে তেতিয়া আমি গম পাইছো ফিউচাৰত বুজাইছে বা ভৱিষ্যতৰ কথা কৈছে
গতিকে ডেফিনেশ্যনটোৰ লগত আপোনালোকে এক্সাম্পল কেইটা মিলাই চালে গম পাব যে ভাৰ্বৰ যি ৰূপৰ দ্বাৰা কোনো এটা কাম কোন সময়ত হয় বা কোন সময়ত হৈছিল বা কোন সময়ত হ'ব সেই সময়টো হৈছে টেন্স ঠিক আছে এটা চাওক বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে টেন্সক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে ওপৰত মই যি তিনিটা বাক্য দিছিলোঁ বাক্যৰ কথা কৈছিলোঁ এতিয়া আপোনালোকে চাব ইয়াতে প্ৰথমটো হ'ল প্ৰেজেণ্ট টেন্স অসমীয়াত কোৱা হয় বৰ্তমান কাল তাৰ পিছৰটো আছিল পাষ্ট টেন্স অসমীয়াত কোৱা হয় অতীত কাল তাৰ লাষ্টৰটো আছে ফিউচাৰ টেন্স ভৱিষ্যৎ কাল গতিকে ওপৰৰ বাক্য কেইটাৰ লগত আপোনালোকে টেন্স কেইটা নিশ্চয় মিলাব পাৰিছে এইকাৰণে আমি নিশ্চয় আপোনালোকে জানে যে টেন্স তিন প্ৰকাৰৰ তাৰ পিছত চাওক বন্ধুসকল তলত আৰু কেইটামান বাক্য লিখিছোঁ চাওক তলৰ বাক্যবোৰ মন কৰা আই ৰিড প্ৰথমটো আছে আই ৰিড মানে মই পঢ়োঁ আই এম ৰিডিং মই পঢ়ি আছোঁ আই হেভ ৰেড মই পঢ়িলোঁ আই হেভ বিন ৰিডিং মই পঢ়িয়ে আছোঁ এই চাৰিটা বাক্যত যদি আমি মন কৰোঁ এই চাৰিটা বাক্যৰ কামখিনি আই ৰিড মানে মই পঢ়োঁ মই কেতিয়া পঢ়োঁ বা পঢ়া কামটো সম্পূৰ্ণ হ'ল নেকি ইয়াৰ নিশ্চয়তা বা ইয়াত স্পষ্টকৈ কথাটো উল্লেখ কৰা নাই কিন্তু মই সচৰাচৰ পঢ়োঁ বা দৈনন্দিন জীৱনত পঢ়োঁ তেনেকৈ অৰ্থটো বহন কৰিছে দুই নম্বৰটোত আকৌ আই এম ৰিডিং মই পঢ়ি আছোঁ মানে কামটো বৰ্তমান চলি আছে তিনি নম্বৰটোত আই হেভ ৰেড অৰ্থাৎ মই পঢ়িলোঁ অৰ্থাৎ পঢ়া কামটো ইতিমধ্যে সমাপ্ত হৈ গ'ল তেনেকুৱা অৰ্থ বুজাইছে চাৰি নম্বৰটো আই হেভ বিন ৰিডিং অৰ্থাৎ মই পঢ়িয়ে আছোঁ অৰ্থাৎ পঢ়া কামটো কেতিয়াবা আৰম্ভ হৈছিলে আৰু এইটো কণ্টিনিউ চলিয়ে আছে এইটো অতীতত আৰম্ভ হৈছিল কিন্তু বৰ্তমানলৈকে এইটো চলিয়ে আছে গতিকে এনেকুৱা চাৰিটা বাক্য লিখা হৈছে গতিকে চাৰিটা বাক্যত চাৰিটা বৰ্তমান সময়ৰ কথা কৈছে কিন্তু ইয়াৰ সময়ৰ অকণমান ডিফাৰেঞ্চ ইয়াত দেখিবলৈ আপোনালোকে পাইছে কোনোবা এটা কাম চলি আছে কোনোবা এটা কাম অকণমান সময়ৰ আগত শেষ হৈছে কোনোবা এটা কাম অতীতত আৰম্ভ হৈছিল বৰ্তমানলৈকে চলি আছে আৰু কোনোবা এটা কাম যিটো প্ৰথমটো আছিল ৰিডিং ৰিড এইটো কামটো শেষ হৈছে নে হোৱা নাই সেইটো আমি গম নাপাওঁ গতিকে এনেকুৱা ধৰণৰ সময়ৰ ওপৰত বা কামৰ ওপৰত ভিত্তি কৰি টেন্সবোৰ আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে এই প্ৰত্যেকটো আমি প্ৰথমটো পাইছিলোঁ যে তিনিটা টেন্স প্ৰথমত পাইছিলোঁ তিনিটা প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স আৰু এইবিলাকৰে আকৌ চাৰিটাকৈ ভাগ আছে প্ৰত্যেকটো টেন্সৰে প্ৰথমটো ভাগ হ'ল চিম্পল অৰ ইনডেফিনিট তাৰপিছতটো কণ্টিনিউৱাছ তাৰপিছতটো পাৰফেক্ট তাৰপিছতটো পাৰফেক্ট কণ্টিনিউৱাছ এই চাৰিটা যে এক্সাম্পল দিছিলোঁ সেই চাৰিটাই এই প্ৰথমটোৱে হ'ল প্ৰেজেণ্ট ইনডেফিনিট তাৰপিছতটো প্ৰেজেণ্ট কণ্টিনিউৱাছ তাৰপিছতটো প্ৰেজেণ্ট পাৰফেক্ট তাৰপিছতটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ এই চাৰিটা ভাগ আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াৰ আগত সেই নামকেইটা লগাই দিলে হৈ যায় এতিয়া চিম্পল অৰ ইনডিফিনিট ইয়াৰ আগত যদি প্ৰেজেণ্ট লগাই দিওঁ তেতিয়াহ'লে চিম্পল প্ৰেজেণ্ট অৰ প্ৰেজেণ্ট ইনডিফিনিট হৈ যাব এতিয়া প্ৰেজেণ্ট লগাইলে প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট লগাইলে প্ৰেজেণ্ট পাৰফেক্ট প্ৰেজেণ্ট লগাইলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ এনেকৈ মই লিখি দিছোঁ ইয়াত চাব বন্ধুসকল প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ঠিক তেনেকৈ ইনডিফিনিট কণ্টিনিউৱাছ পাৰফেক্ট কণ্টিনিউৱাছ এইকেইটাই মূল হয় আৰু প্ৰেজেণ্ট হ'লে তাৰ আগত প্ৰেজেণ্ট লগাই দিলে হ'ল পাষ্ট হ'লে তাৰ আগত পাষ্ট লগাই দিলে হ'ল ফিউচাৰ হ'লে তাৰ প্ৰথমত ফিউচাৰটো লগাই দিলে হৈ যায় গতিকে বন্ধুসকল এয়া আছিল মূলতে টেন্স কি আমি এই ভিডিঅ'টোত গম পালোঁ যে টেন্স কাক বোলে টেন্সনো কি তাৰপিছত টেন্সৰ ডেফিনেশ্যনটো ইয়াত দুই ধৰণৰ মই লিখি দিছোঁ একদমেই সহজ হয় টেন্সৰ মেইন যিটো ভাগ সেইটো আমি গম পালোঁ তাৰপিছত লগতে এক্সাম্পলৰ সহায়ত বা উদাহৰণৰ সহায়ত আমি টেন্সৰ যি উপভাগ আছে চাব ডিভিজন আছে সেইবিলাকৰ কথা আমি এই ভিডিঅ'টোত গম পালোঁ ইয়াৰ নেক্সট ভিডিঅ'ত আমি প্ৰেজেণ্ট টেন্সৰ যিটো প্ৰথম ভাগ সেইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স এইটোৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম এনেকৈ আমি ইয়াত চাৰিটা এনেকৈ 12টা টেন্সৰ বিষয়ে আমি ধুনীয়াকৈ কথা পাতিম গতিকে বন্ধুসকল ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব ধন্যবাদ